মই আদা নহৰু খুন্দি লৈছোঁ। এয়া আদা নহৰু লং ইলাইচি দালচেনি সকলোখিনি এতিয়া মাংসত দি মই মেৰিনেট কৰি থ'ম আধা ঘণ্টামানৰ কাৰণে। এয়া আদা আৰু নহৰুৰ পেষ্ট, দালচেনি লং, দুটামান ইলাইচি আৰু এয়া জালুক। আমি অলপ মছলা সৰহকৈ খাওঁ, সেইকাৰণে সৰহকৈ দিলোঁ। আপোনালোকে নিজৰ জোখমতে দি ল'ব। এতিয়া ইয়াতে মই হালধি দিছোঁ আৰু এয়া পিঁয়াজ সকলো দি এইখিনি মই এতিয়া ভালকৈ মঠি ল'ম। নিমখ দিছোঁ সোৱাদ অনুসৰি। আপোনালোকে মাংসৰ পৰিমাণ চাই নিজেই আন্দাজমতে সকলো বস্তুখিনি দি ল'ব। এতিয়া মই এটা কুকাৰত গৰু ঘিউ 2 চামুচ দি ঘিখিনি অলপ গৰম হ'বলৈ দি ইয়াতে মাংসখিনি এতিয়া দি 15-20 মিনিটমান সিজাই ল'ম। এনেকৈ লৰাই থাকিব মাজে মাজে 15-20 মিনিটমানৰ কাৰণে সিজাই ল'ব। মোৰ লাষ্টৰ ক্লিপ দুটামান ডিলিট হৈ গ'ল। ইয়াতে মই এতিয়া পানী দি দিম। 20 মিনিটমান সিজোৱাৰ পিছত আপোনালোকে পানী নিজৰ জোখাৰে দিব। পানী জোখমতে দি তাৰপিছত ঢাকোনখন লগাই দি আপোনালোকে 8-10টামান হুইচেল মৰাই দি অফ কৰি দিব। ধন্যবাদ।